তেতিয়া আৰু মানুহবোৰ হেজাৰজনে খৰত কুকাৰ লৈ এই হাবিল আহিল মুখ ওলাইল প্ৰথম তেতিয়া মই তেতিয়া কৈছো প্ৰথমতে মুখ কাটিব লাগিব তাৰপিছতহে গছ কাটিব পাৰিব মই দীঘলী পুখুৰী পাৰত ইঞ্জিনিয়াৰ কৈছো মেয়ৰক কৈছো তই চুৰ কৰি পাছ কৰিছ নে সঁচাকে পাছ কৰিছ কচোন বাৰু 5 মিনিট বৰষুণলে বানপানীত মানুহ মৰে অতীতৰ আইতা ককাহঁতে বিজ্ঞানী এতিয়া বিজ্ঞানীবোৰ বিজ্ঞানী নহয় তাত জুই লাগোতে ওপৰত দুজন ইঞ্জিনিয়াৰ জাপ মাৰি পুখুৰীত পৰিলে পানীত সাঁতুৰিব জানিলে বাচিব মৰিয়ে থাকিলে পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰাছ পইণ্টটো মানুহ आसाम में पेशाब करने के भी जमीन नहीं है তেতিয়া বালি এটুকাতহে পেচাব কৰাইছো ইয়াত থকা যিবোৰ জীৱ জন্তু চৰাই চিৰিকটি ইহঁতে গছ ৰুব জানে আমাৰ দেউতা মাহঁত পূৰ্বপুৰুষৰপা যদি মৰে তেতিয়া তেওঁলোকে আপং পানীটো দিব লাগে আপং পানীটো বনাওতে 101টাই হাবিৰ পৰা পায় সেইটো বজাৰত কিনিবলৈ নাপায় বাঘে 12 হাত মাৰে হৰিণাই 14 হাত মাৰে এই দুহাতৰ কাৰণে তে মুকলিত বাঘে হৰিণা ধৰিব নোৱাৰে এই হাবিত আহিব লতাত পাক খাব দুবাৰ নহয় তিনিবাৰকৈ জুই জ্বলালে ন এই ভাবুকিৰ সন্মুখীন হৈছা নেকি তোমালোক বাৰু প্ৰকৃতিৰ নিজৰ ঠাইতে আছে যেহেতু আমি মানৱ সৃষ্ট আমি মানুহে তেওঁলোকক ধ্বংস কৰিছো আমি অসমীয়াই সবে আৰু যি সকলে কৰিছে সেই এবাৰ নহয় তিনিবাৰকৈ তেওঁলোকক মই এটাই অনুৰোধ কৰিম আসলতে যি হৈ গল যি কৰিলে প্ৰকৃতিয়েটো এয়া শাস্তি দিব অসমীয়াৰ হেপাহ অসমীয়াৰ আবেগ অসমীয়াৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুৱতী ৰূপৰ ওপৰেদি এয়া এখন টুলুঙা নাৱেদি মই যাত্ৰা আৰম্ভ কৰিবলৈ লৈছো আৰু এই যাত্ৰা নদীৰ এটা পাৰৰ পৰা আনটো পাৰৰ এক বিশেষ চাপৰিলৈ যি চাপৰিত অৱস্থিত সমগ্ৰ বিশ্ববাসীয়ে পৰিচয় লাভ কৰা সমগ্ৰ বিশ্ববাসীয়ে চিনি পোৱা মুলাই কাঠনি আৰু এই মুলাই কাঠনিৰ স্ৰষ্টা কোন সেয়া মই আপোনালোকক ক'বলৈ নাযাওঁ কাৰণ আপোনালোক সকলোৱে জানে এই মুলাই কাঠনিৰ স্ৰষ্টা কোন তেখেতক সকলোৱে সন্মান কৰে আদৰ কৰে সমীহ কৰে নমস্কাৰ মই তৃষ্ণাৰাণী বৰা মই যোৰহাটৰ আপোনালোকৰে এগৰাকী ছোৱালী আজি মোৰ পডকাষ্ট অময়া মাতৰ প্ৰথমটো খণ্ডলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছো আহকচোন এই মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে বিশাল পৰিসৰৰ ব্যক্তিত্বৰ এই যাদৱ পায়েং ডাঙৰীয়া দেৱৰ সৈতে আমি বাৰ্তালাপ আৰম্ভ কৰো গভীৰৰ পৰা গভীৰলৈ নমস্কাৰ বৰ্তা নমস্কাৰ স্বাগতম জনাইছো আমাৰ অময়া মাতৰ পৰিয়াললৈ সকলো প্ৰথমতে নমস্কাৰ জনাইছো অময়া মাতৰ সেই চেনেলটোলৈ আৰু এতিয়া আৰু আমাৰ যিখিনি নদী সিপাৰ হোৱা সেই বিষয়ে যদি খুদে মই কম আৰু কেনেকে যাওঁ কি কৰে বৰ্তা প্ৰথমে এটা কথা এই যে যিহেতু বালিচৰটোৰ নদীৰ মাজত অৱস্থিত আছে গৈ সেই মাজত অৱস্থিত বালিচৰটোত আপোনালোক আগতে আছিলেই তাত হয়নে তাত থাকোতে আপুনি অৰণ্য গঠনৰ দৰে কাম হাতত ললে হয়নে 1979 চনতে একদম শুকান হৈ থকা এটা বালিচৰক অৰণ্য ৰূপ দিবলৈ আপুনি কেনেকৈ ভাবিলে নহয় মই আচলতে সৰু কালৰ পৰা বিজ্ঞানীৰ লগত থকা আৰু বিশেষ আমাৰ জনগোষ্ঠীৰ মানুহে গছৰ পালৈ গছৰ ৰাইজ বিয়ে বনতে 101টা লাগে এইটো হাবি পাই পায় মানে হাবি হনে গছ গছনি অবিহনে আমি মা দেউতাহঁত যদি ঢুকায় পিণ্ড দিবৰ সময়তো আপঙেৰে দিম সেইকাৰণে সেই বস্তুটো হাবিতে পাই কাৰণে আমি আৰু গছ গছনি ৰুবই লাগিব আইতা ককাহঁতৰ বা দেউতা মাহঁতৰ সেই অতীতৰ যিটো পৰম্পৰা সেইটো আমি ৰাখোঁ আৰু সেইকাৰণে আমি গছ গছনি ৰোৱা এইবিলাক জীৱ জন্তুৰ লগত থকা চৰাই চিৰিকটিৰ লগত থকা জলাশয়ৰ লগত থকা আৰু বিশেষকৈ নদী কাষত থাকে সেইটো আমাৰ তাতে আয়ুস ৰেখাটো মহাবাহু ব্ৰহ্মপুত্ৰ আমাৰ অসমৰ 3,35 লাখ মানুহৰ আয়ুস ৰেখা আমি তাতে বসবাস কৰোঁ আৰু তাতে সেইবিলাক সৃষ্টি কৰোঁ শুকান বালিটো কেনেকে হাবি বনাব লাগে কেনেকে কি কৰিব সেইটো আমাৰ সৰুৰে পৰা অভ্যাসেই থাকে আৰু বিশেষকৈ সেই সময়ত মই সৰুৰে পৰা বিজ্ঞানীৰ লগত থকা আৰু সেই পৰিৱেশতে মই ডাঙৰ হৈছিলোঁ তেতিয়াই মানে মোক কৈছিল এতিয়াও সেইজন বিজ্ঞানী জীৱিত অৱস্থাত আছে ডক্টৰ জৰুনাথ বেজবৰাই কৈছিল এইবোৰ কৰোঁতে চাবি সাৱধান হবলৈ কৈছে কুকুৰে বহি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোহে তই কৰিবি সেইকাৰণে সেই উৎসাহ দিওঁতে সৰু অৱস্থাৰ পৰাই পাইছো
গতিকে যাদৱ পায়েং ডাঙৰীয়াদেৱৰ যিখিনি কষ্ট, যিখিনি ত্যাগ, এই কষ্টখিনি আমি মানৱ জাতিটোৱে অলপ দেৰিকৈহে দেখিছোঁ। তাতকৈও যি জীৱিত সাক্ষী সেয়া হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ। মহাবাহু ব্ৰহ্মপুত্ৰ নিৰৱচ্ছিন্নভাৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কেৱল বৈয়ে থকা নাই, ই বহু ইতিহাস কঢ়িয়াই ফুৰিছে, ই বহু স্মৃতি কঢ়িয়াই ফুৰিছে, ই বহু মানুহৰ জীৱনী কঢ়িয়াই ফুৰিছে। আমি আৰু জানিম তেখেতৰ বিষয়ে, আৰু নজনা কথা জানিবলৈ আমি আগবাঢ়িম, যিবোৰ কথা হয়তো আমি সকলোৱে তেওঁৰ বিষয়ে নাজানো। আপোনালোকে এই খণ্ডটো চাই থাকক আৰু সকলোৱে আমাক আশীৰ্বাদ কৰি যাওক। ধন্যবাদ। প্ৰকৃতিৰ এই অময়া সৌন্দৰ্যৰ মাজত, প্ৰকৃতিৰ এই অপূৰ্ব সৌন্দৰ্যৰ মাজত, এজাক পক্ষীৰ কাকলিৰ মাজেদি আজি আমি আগবাঢ়িছোঁ এটা বিশেষ কাহিনীৰে। এই বিশেষ কাহিনী এজন বিশেষ ব্যক্তিৰে সৈতে, যিজন ব্যক্তিয়ে অকলেই এখন প্ৰকাণ্ড অৰণ্য গঢ়ি তুলিলে। হয়, মই বহি আছোঁ সেইজোপা গছৰ প্ৰকাণ্ড শিপাত, যিজোপা গছেৰে আৰম্ভ কৰা হৈছিল এই বিশ্ববিখ্যাত মোলাই কাঠনি। মই সেই সকলোৰে চিৰপৰিচিত ব্যক্তিজনৰ সৈতে আলাপ কৰিবলৈ আৰম্ভ কৰিছোঁ এই বিশেষ গছজোপাৰ বিষয়ে। বৰ্তা, এই গছজোপা প্ৰথম ডিমৰু গছ, যিজোপা আপুনি প্ৰথম হাবি আৰম্ভ কৰোঁতে ৰুইছিলে, নহয়নে? তেতিয়া মানে এইটো শুকান বালি আছিল, নৈয়ে নতুন পাতিছে নহয়। তো চীন দেশৰ পৰা, অৰুণাচল প্ৰদেশৰ পৰা বহু জাবৰ জোঁথৰ আছিলে, আৰু এই পচা কাঠডালত এই পুলিটো সৰুতে এফুটমান ওখ হওঁতে সি কাঠতে লাগি আহিছিলে। মই ভাবিলোঁ সি উঠি যোৱাতকৈ এই বালিটোতে পুতি থৈ দিওঁ, আৰু সেইদিনা পুতাৰ পৰা সি আজি 47 বছৰত ইমান ডাঙৰ হ'ল। 1979 চনতে লগোৱা এইটো এইজোপা বৃহৎ হৈছেগে, দেখাত যেন এজোপা প্ৰকাণ্ড জৰি গছ এনেকুৱা লাগিছে। আৰু আপুনি এইজোপা যে নিৰ্বাচন কৰিলে, সেইটো মানে কোনো ধৰণৰ এটা মানে কাকতালীয় সংযোগহে আছিল, আৰু আপুনি ঘপককৈ দেখিলে আনি ইয়াতে ৰুই দিলে। ডিমৰু পুলি বুলি জানো, হয়, তাৰ গুটিটো চৰায়ে খায়, হয়, তাৰ যিটো পাত আছে সেইটো গাহৰি মাংসৰ লগত বৰ ভাল একদম। তাৰপিছত যিটো ইয়াত আমাৰ ৰাইচ বিয়েৰ বনাই নহয়, হয়, যাত মেডিচিনটো ইয়াৰ পাতো দিয়ে, আৰু ইয়াৰ যিটো গুণাগুণ বহুত আছে। ইয়াৰ এঠাটোপা মানুহৰ হাড় ভাগিলে ইয়াৰ যিটো আছে ছালটো লগায়, তেতিয়া হাড়ৰ কাম কৰে। এই গোটেইকেইটা গুণাগুণৰ কাৰণে হাতীৰ প্ৰিয় খাদ্য। ডালবোৰ, ইয়াৰ স্কিনবিলাক মানে ছালবিলাক বৰ চুবায়, সকলোৰে প্ৰিয় গছ। সেইকাৰণে সি লহপহকৈ হাতী নহাৰ আগতে ডাঙৰ হ'ল। হাতী অহাৰ পিছত এইবোৰ যে আছে ডালবোৰ ভাঙি ভাঙি থৈ দিছে মানে। সেইকাৰণে ইয়াৰ স্কিনটো দাঁতেৰে খুচৰি খুচৰি এইবোৰ উলিয়াই খাই এইবোৰ কাঠ ওলাই আছে। সেই তেনেকুৱাবিলাক সি সকলোৰে কাৰণে খাদ্য উপযোগী। আৰু চৰাই চিৰিকটি বহুত থাকে, আইতা চৰাইবোৰ আহিব যেতিয়া পকিব বাৰিষা কালত, ইয়াতে থাকে। বাকী ব্যক্তিসকলৰ কাৰণে কি নাজানো, এই গছজোপা কিন্তু মোৰ কাৰণে এজোপা মায়াবী গছ। এই মায়াবী গছজোপাই সৰুৰ পৰাই, একদম কৈশোৰ অৱস্থাৰ পৰাই দেখিছে ইমান এখন প্ৰকাণ্ড অৰণ্য কেনেকৈ হ'ল। ইয়াৰ আঁৰত পদ্মশ্ৰী যাদৱ পায়েংদেৱ ডাঙৰীয়াই যিখিনি কষ্ট কৰিছে, সেই কষ্টখিনি আমি হয়তো সকলো মানুহে দেখা নাই, কিন্তু এই গছজোপাই দেখিছে। বৰ্তা, আজি যদি এই গছজোপাই কথা ক'ব পাৰিলেহেঁতেন, আপোনাক কি ক'লেহেঁতেন? নিশ্চয় কথা কয়, কথা কয়, বতাহ মাৰিলে
পাতবোৰ হালি জাৰি কৰে অ যে শান্তি দিয়ে আমাক হয়। ছাঁত এতিয়া বহিছোঁ হা ইয়াৰ পৰা শিকিব লগা বহুত কাম আছে আমাৰ এই গছ গছনিৰ পৰা হয়। আৰু মই ভাবোঁ উম আজি পৃথিৱীৰ ল'ৰা ছোৱালীবোৰ ইয়াতে PhD ল'বলৈ আহে উম আৰু তাহাঁতক সম্পূৰ্ণ তথ্য উদ্ঘাটন কৰি উম বিশেষকৈ হিমালয়ান যিবোৰ আশে পাশে দেশ আছে উম তাহাঁতে হিমালয়ৰ পৰা যিটো ৰিজনৰ পৰা যিখিনি গছ গছনি হয় উম সেইবোৰ গছে আছে ইয়াত উম অন্য গছ নাই উম সেইকাৰণে মই ভাবোঁ যিমানবোৰ হিমালয়ত অকল ভাৰতৰ আয়ুস ৰেখা পৃথিৱীৰ আয়ুস ৰেখা উম হিমালয় কাণ্ট্ৰিৰ হিমালয় পৰ্বতৰ পৰা যিটো গছ গছনি আহে ফল মূলৰ গছ পুলি আহে উম সি আয়ুৰ্বেদিক ঔষধে আহে হয় সেইকাৰণে ৱাইল্ড এনিমেল ইয়াতে থাকে উম যে সম্পূৰ্ণ কাজিৰঙাখন আধাতকৈ বেছি মহাবাহু ব্ৰহ্মপুত্ৰই পতা উম মোৰ হাবিখন সম্পূৰ্ণ ব্ৰহ্মপুত্ৰই পতা উম ডিব্ৰু চৈখোৱা সম্পূৰ্ণ য'ত তাৰমানে ব্ৰহ্মপুত্ৰৰ ওপৰত আপুনি চিৰকৃতজ্ঞ মানে আয়ুস ৰেখা হয় আয়ুস ৰেখা প্ৰাণী জগতৰ আয়ুস ৰেখা হয় আৰু তাত কি হয় উম য'ত শগুনে বাঁহ ল'ব উম য'ত হাতীয়ে পোৱালি দিব সেই জেগাবিলাক খহাই নিনিয়ে সাংখ্যিক খোৱাব তাৰপৰা আকৌ থাকিব হয় আৰু ইয়াৰ সিহঁতে অন্তৰ্নিহিত কাৰণটো কি হয় অন্তত হাতীয়ে আগতে জানে অন্তৰ্জামী আজি হয় ইয়াত যদি বাঘে গৰু খাই উম ডিব্ৰু চৈখোৱাৰ পৰা চকুৰে দেখে ইয়াত উম পৰিবহি উম কাজিৰঙাৰ পৰা আহিব ইয়ালৈ তাহাঁতৰ চকুৰ দৃষ্টিভংগী শক্তিটো ইমান বেছি সেইকাৰণে মই ভাবোঁ চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা শিকিব লগা আমাৰ কিমান কাম আছে এতিয়া সেইকাৰণে সিহঁতক যে ইয়াত আছে কোনো জীৱ জন্তুৱে মানুহ মাৰিবলৈ নাহে ইয়াত হয় আৰু বান্দৰ মৰিলে উম যদি বান্দৰ এটা মৰে নহয় উম 10 দিন সিহঁতে গাঁতত নুপুতে উম আৰু য'ত পুতিব উম তাত কোনো কুকুৰ শিয়াল উম খানি পেলাই উঠাব নোৱাৰে মানুহে এইটো নেদেখে এইটো বৰ আচৰিত হ'বলগীয়া কথা যে বান্দৰৰ মই দেখাত আপোনালোকৰ দৃষ্টিভংগীৰ বিষয়ে মই নাজানো যিহেতু মই যথেষ্ট সৰু মই দেখাত মানে বান্দৰৰ কোনো ধৰণৰ প্ৰাকৃতিক শত্ৰু নাই যিদৰে ইটো বস্তু সিটোৱে খাই ধৰি লওক ভেকুলীটো সাপে খালে সাপটো গীগলে খালে কিন্তু বান্দৰৰ প্ৰাকৃতিক শত্ৰু নাই থকাটো বিচৰাও নাই কিন্তু তেনেকুৱা ধৰণৰ এটা ইক'চিষ্টেম থাকিলে কি হয় বস্তুটো সামঞ্জস্যটো বাজি থাকিল হয় বান্দৰৰ যিটো হেৰি বাঢ়ি গৈছে মানে উপদ্ৰৱ সংখ্যাটো বাঢ়িছে সংখ্যাও বাঢ়িছে সেইটোও কমি থাকিল হয় তেনেকুৱা আপুনি জংঘলতো ঘূৰি ফুৰে আপুনি দেখে বান্দৰৰ ওপৰতো উপদ্ৰৱ চলাব পৰা তেনেকুৱা প্ৰাকৃতিক প্ৰাণী আছে নেকি আছে এইটো বাঘেটো সেইবোৰ নামানে আৰু বিশেষকৈ কুকুৰনেচীয়া বাঘ থাকে কুকুৰনেচীয়া বাঘ গছত উঠে তাৰমানে বাঘ থকা অঞ্চলত বান্দৰৰ কম নেকি কম হয়নে সেইটো মানে জাপ মাৰি খাব বাঘে 12 হাত মাৰে হয় হৰিণাই 14 হাত মাৰে অ এই 2 হাতৰ কাৰণে মুকলিত হয় বাঘে হৰিণা ধৰিব নোৱাৰে হয় সেই হাবিত আহিব লতাত পাত হয় খাব আপুনি যথেষ্ট এজন ব্যস্ত মানুহ আপুনি বিভিন্ন শিক্ষানুষ্ঠানত গৈ শিক্ষা প্ৰদান কৰে আপুনি উৎসাহ আৰু অনুপ্ৰেৰণা যোগায় তাৰ উপৰিও আমাৰ অঞ্চলৰ বিভিন্ন মানুহে আপোনাক লগ কৰিবলৈ চেষ্টা কৰে তাৰ মাজতে আপুনি অকলশৰীয়াকৈ আহি কেতিয়াবা এই গছজোপাৰ তলত বহি আপোনাৰ পুৰণি দিনবোৰ আপুনি নে মনত স্মৃতি পৰে হিচাপে মানে মনত কৰে সেইকাৰণে আজি হয় 13 বছৰ দিন গাড়ীতে আৰু প্লেনত উঠিলোঁ নহয় অ এতিয়া গাড়ীত উঠিবলৈ মন নাই প্লেনত উঠিবলৈ মন নাই এই হাবিখনে ভাল ইয়াত থাকি ভাল লাগে মানে যিখিনি আপোনাৰ ফুৰিবলগীয়া ফুৰিলে ফুৰিলোঁ আৰু সূৰ্য এতিয়া উঠা দেখো এতিয়া আপোনাৰ হাবিখনেই ঘৰ হাবিখনেই ভাল আৰু ঘৰ হয় সেইটোৱে হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঘৰটো এইটোৱে এইটোৱে হাবিখনেই ঘৰ হয়, আৰু এইখনকে আপুনি একদম আত্মিক এটা জৰিৰে বান্ধি ৰাখিছে বান্ধি ৰাখিছে এইটো বৰ সমগ্ৰ অসমবাসীয়ে এটা খুব জানিবলগীয়া কথা যে যাদৱ পায়েংদেৱৰ ঘৰ ক'ত বুলি ক'লে আমি ককিলামুখত বুলি যদিও সততে কওঁ প্ৰকৃততে যাদৱ পায়েংদেৱৰ ঘৰ হ'ল এই মূলাই কাথনিখন আৰু চলি আছে আৰু আহি আছে মূলাই কাথনিৰ নতুন এটা প্ৰজেক্ট প্ৰকল্প বুলিয়ে ক'ব লাগিব নহয় প্ৰকল্প নতুন এটা প্ৰকল্প আহি আছে মূলাই কাথনি আৰু বিস্তৃতভাৱে বাঢ়ি গৈ আছে তেওঁলোকে নতুন নতুন পদক্ষেপ হাতত লৈছে গতিকে আমি সমগ্ৰ অসমবাসীয়ে তেওঁক সহায় সহযোগ কৰিব লাগিব আৰু তেখেতে যিখিনি সুপৰামৰ্শ দিয়ে আমি সেইখিনি লৈ আগবাঢ়ি যাব লাগিব আহক আমি কথাৰ মাজেৰে আৰু গভীৰৰ পৰা গভীৰলৈ গতি আৰম্ভ কৰোঁ বৰ্তা এইখিনিতে এটা কথা কওঁ মানুহে প্ৰথমেই নিজে অট্টালিকা গঢ়াৰ কথা ভাবে প্ৰথমেই মানুহে নিজৰ ব্যৱসায় বাণিজ্যত উন্নতি সাধন কৰাৰ কথা ভাবে আৰু জংঘল বা অৰণ্যৰ ক্ষতি সাধন কৰি হলেও উন্নয়ন কৰি তেওঁলোকে নিজৰ কথা ভাবে তেনেস্থলত এটা শুকান বালিময় চৰক আপুনি এখন অৰণ্যৰ ৰূপ দিলে এই কথাটো প্ৰথমেই আপোনাৰ মনলৈ কেনেকৈ আহিল নহয় মই আচলতে আমাৰ জনগোষ্ঠীৰ মানুহবিল প্ৰকৃতিৰ লগত থাকে প্ৰকৃতিক দিয়ে প্ৰকৃতিৰ পৰা লয় যিহেতু আমাৰ দেউতা মাহঁত
পূৰ্বপুৰুষৰ পৰা যদি মৰে তেতিয়া তেওঁলোকে আপং পানীটো দিব লাগে আপং পানীটো বনাওঁতে 101টাই হাবিৰ পৰা পায় সেইটো বজাৰত কিনিবলৈ নাপায় সেইকাৰণে আমি প্ৰকৃতি গছ গছনি থাকিলে ইয়াত জৈৱ বৈচিত্ৰ্য থাকিলে আমি জীয়াই থাকিব পাৰিম সেইকাৰণে যিমান জনগোষ্ঠীৰ মানুহ আছে মিচিং জনগোষ্ঠীৰ বুৰৈমুখৰ পৰা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা তেজপুৰৰ পৰা ধৰি অৰুণাচল প্ৰদেশলৈকে সেইটো নদীৰ কাষত থাকে আৰু গছ গছনিৰ মাজত থাকে জীৱ জন্তুৰ লগত থাকে আৰু চৰাই চিৰিকটিৰ লগত থাকে এইটো প্ৰকৃতিৰ পৰা লৈ প্ৰকৃতিক দিয়ে সেইকাৰণে আমি গছ ৰুবই লাগিব আৰু এইটো কনচেপ্টটো সৰুৰ পৰা জন্মৰ পৰা এইটো তেজৰ সম্বন্ধ আছে মই ইয়াতে জন্ম এই ঠাইতে জন্ম হৈ সৰুতে যিখিনি দেখিছিলো ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট ইয়াত আছিল ৰেলৱে লাইনতে উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিয়াৰ ইয়াৰ পৰা ঢাকা হৈ কলিকতা হৈ বস্তু অনা নিয়া কৰে ককিলামুখ ভৰগোপত উঠাই আৰু জেপিয়াৰ ষ্টক কৰি আপাৰ আছামটো ডিষ্ট্ৰিবিউচন কৰিছিল সেইকাৰণে সেইবোৰ সৰুৰ পৰা মই দেখিছিলোঁ দেখাৰ কাৰণে দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত ইয়াৰ পৰা আগৰ পৰা ধৰি 10 কিলোমিটাৰ খৰাই লৈ গৈছে ব্ৰহ্মপুত্ৰত যা গৈছে গৰাখহনীয়া হৈছিল যাৰ বাবে মানুহবোৰ চেডেলি বেডলি হৈ গ'ল মোৰ তেতিয়া বয়স 8-9 বছৰ আছিল তেতিয়া মই আমাৰ ঘৰটো মাজুলী ফুলনিলৈ মই গ'লোগে যোৰহাট জৰ্জ কৌটৰ পেষ্টাৰ অনিল বৰঠাকুৰৰ ঘৰত দিছৈকাক বামুণ গাঁৱত 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয় তৃতীয় মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ য'ত পঢ়িছিলে এজন বিজ্ঞানী কৃষি বিজ্ঞানী হলেও বুটানিকেলাৰ আছিল আমাক তেখেতৰ এতিয়াও জীৱিত অৱস্থাত 96 ইয়াৰ হ'ল তেখেতৰ নাম ডক্টৰ যদুনাথ বেজবৰুৱা তেওঁ এতিয়াও জীৱিত অৱস্থাত আমাক সৰুৰে পৰা শিকাইছিল গছ পুলি ৰুলেই নহব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জানিব লাগে সেইটো হাতে কামে কৰি দেখুৱাই বৰ্তা এটা কথা আপুনি পাণ পুলি যে ৰুইছিলে যে আমাৰ মানে অসমীয়াত এটা কথা আছে দেই তিনি খাওনে পাণ নাই একে আহিনে ধান তিনি খাওনে পাণ সেইটো কথা মানে ধান একে আহিনতে সজাল হৈ একে হৈ থাকে পিছত ৰুলো আৰু 3টা খাওনলে পাণ চিঙি খাব পাৰে তেতিয়া আৰু পাণ পুলি ৰোৱাৰ বিনিময়ত মোক 25 পইচা দিয়ে সেইখন গাঁৱত দিছৈকাক বামুণ গাঁৱত পাণ পুলি ৰুব এপ্ৰিল মাহত 25 পইচাত মানে তেতিয়া সেই দিনত 1.5 কেজি মান বাদাম গুটি পাওঁ বাদামৰ লগতে পাণ পুলি ৰুবলৈ যাওঁ একেটা খাওনতে পাণ চিঙি খাব পৰা কাৰণে এদিন স্কুললৈ যাওঁতে তেখেতে মাতিলে এই তই এইফালে আছ তোৰ হাতটো চাওঁ তেতিয়া মোক কৈছিল তই এইটো কামকে কৰিবি এদিন পৃথিৱী আদৰ্শবান হবি আৰু এইবোৰ কৰোঁতে চাবি এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোহে তই কৰিবি সেই তেনেকুৱা উঠোৱা উদ্দীপনা মোক সৰুৰে পৰা তেখেতে দিছে মানে সৰুৰে পৰা দিছে আৰু তেতিয়া মনত সেই সময়ত মন মগজুটো বিকাশ হয় সৰুতে যিটো স্মৃতিটো ৰয় সেইটো পাহৰিব নোৱাৰে আৰু সেইকাৰণে তেওঁ আপোনাক মানে সেইটো আগবঢ়াই নিলে ব্যক্তিজনৰ নাম আকৌ এবাৰ ক'ব নেকি ডক্টৰ যদুনাথ বেজবৰুৱা তেখেতৰ 96 ইয়াৰ বৰ্তমান 96 জীৱিত স্বাস্থ্যৰে থাকক তেখেত যাৰ কাৰণে আমি অৰণ্য মানৱ সমগ্ৰ পৃথিৱীয়ে যাক জানে আমি এইটো অঞ্চলে অৰণ্য মানৱৰ দৰে এজন ব্যক্তি তেওঁ অনুপ্ৰেৰণা যোগাইছিল এইটো বৰ আশ্চৰ্যকৰ আৰু বৰ ভাল লগা কথা এটা গতিকে আমি ঈশ্বৰৰ ওচৰত ভাবিছো এনে ব্যক্তি সদায় সুস্বাস্থ্যৰে থাকক আৰু অৰণ্য মানৱৰ দৰে আমাৰ বৰ্তাৰ দৰে মানুহ পৃথিৱীত আৰু জন্ম হওক বৰ্তাৰ দৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত হওক আশ্চৰ্যকৰ কথা আমি সকলোৱে হাতী মানুহৰ সংঘাত দেখো বন্যপ্ৰাণীৰ সৈতে মানুহৰ সংঘাত দেখো কিন্তু ককিলামুখ এনেকুৱা এটা অঞ্চল এনে এজন ব্যক্তিৰ পৰা অনুপ্ৰাণিত যে ইয়াত কাষতে ঘৰৰ কাষতে আহি হাতীয়ে ৰঙলাও খাই থৈ গুচি যায় মানুহে কয় যে কালি হাতী আহিছিল এই ৰঙলাওখিনি খাই থৈ গ'ল চাচোন চা তেনেকে দেখায় গতিকে হাতী মানুহৰ যিটো বা বন্যপ্ৰাণীৰ লগত যিটো সহাৱস্থান এই অঞ্চলৰ মানুহে সেইটো শিকি গৈছে আৰু আমি যিখন মোলাই ফৰেষ্ট মোলাই কাঠনিত উপস্থিত আছো যাক সমগ্ৰ বিশ্ববাসীয়ে চিনি পায় যাৰ স্ৰষ্টাক মই নতুনকৈ তেওঁক চিনাকি দিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই সেই স্ৰষ্টাজনৰ তত্ত্বাৱধানত গঢ়ি উঠা এই মোলাই কাঠনিত হাতী আছে ঢেকীয়াপতীয়া বাঘ আছে বিভিন্ন চৰাই চিৰিকটিৰ আশ্ৰয়স্থল গড়ো আছে তেওঁ উল্লেখ কৰিছে যে 4জনী গড় আছে আৰু এজনী গড়ে এতিয়া বৰ্তমান পোৱালিও দিছে কিমান মানে ভাল লগা কথা এইটো আৰু আমি তেওঁৰ লগত কথা পাতিম
এতিয়া বৰ্তা আমি এটা কথা জানো, আমি অলৰেডি গম পাওঁৱেই যে নিমাতীৰ বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আশ্ৰয়স্থল। হয়। ইয়াতোতো বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহিছে ন, গৱেষকসকলতো নিশ্চিতভাৱে ইয়ালৈ আহিছে। আহিছে তেওঁলোকে কৈছেনে কিমান ধৰণৰ প্ৰজাতিৰ চৰাই ইয়াত আছে? এতিয়া অলৰেডি ইয়াত চৰাইটো ভাৰতৰ 80% চৰাই পায় বুলি কৈছে। 80%? আৰু বহুতে চৰাই ইয়াত গৱেষণা কৰিবলৈও আহে আৰু বায়'ডাইভাৰ্চিটিও ইয়াত থাকে আৰু পৃথিৱীত যান্ত্ৰিকতাৰ পৰা আঁতৰত থকা হাবি এইখনে আছে। সেইকাৰণে বিশ্বৰ মানুহে ইয়াত অধ্যয়ন কৰিবলৈ আহে। যিসকল ছাত্ৰ ছাত্ৰীয়ে PhD লয় ইয়াতে লয়, মানে তেওঁলোকে মেচিন লৈ আহে। আগত এই যে মগৰ খুঁটি নামৰ পানীটো গছবোৰ সৰু হৈ থাকোতে শুকাই যায়। এতিয়া আৰু গছবোৰ যেতিয়া ডাঙৰ হ'ল নুশুকোৱা হ'ল, নুশুকোৱা হ'লে তেওঁলোকে মেচিন লৈ গছে পানীটো কিমান প্ৰিজাৰ্ভ কৰি ৰাখে সেইটো গৱেষণা কৰি PhD লৈছে। 1 ফুটমান তললৈ বহুৱাই মেচিনটোৱে দেখুৱাইছে 100% গছে পানীটো টানি ৰাখিব পাৰে, এবজৰ্ব কৰে। গতিকে গছে যদি আমাক অক্সিজেনো দিয়ে পানীও দিয়ে, এই দুটা বস্তু নহ'লে জীয়াই থাকিব নোৱাৰে। পানী আৰু গছ দুটাই মানৱ জাতিৰ কাৰণে প্ৰাণী জগতৰ প্ৰয়োজন। তেনে এবিধ গছক আমি সংৰক্ষণ কৰিব নজনাটো বৰ ভুল। আৰু তাতকৈ খুব ডাঙৰ কথা, পৃথিৱীত এনেকুৱা নাই যে অসমৰ দৰে উত্তৰ পূৰ্বাঞ্চলত বায়'ডাইভাৰ্চিটি আছে, বাকীবোৰ ৰাজ্যত নাই নহয়। বাকীবোৰ ৰাজ্যত নাই, এই 8খন ৰাজ্য আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত, তাত অসমতহে আছে। কাৰণ তাহাঁতৰ তাত গড় নাথাকে, হাতী নাথাকে, চৰাই চিৰিকটি নাথাকে, বাঘ বগৰা নাথাকে, ইয়াত বাদে। সেইকাৰণে আমাৰ শান্তি আশ্ৰমতে বিশ্ব সন্মিলন পাতিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফকীৰবাৰীত কৈছে আসাম में पेशाब करने के भी जमीन नहीं है। তেতিয়া বালি এটুকাতহে পেচাব কৰাইছো। আয়ুৰ্বেদিক ঔষধৰে ভৰা, য'ত আয়ুৰ্বেদিক ঔষধ থাকিব তাতে ৱাইল্ড এনিমেল চৰাই চিৰিকটি থাকিব পাৰে, অন্য ঠাইত থাকিব নোৱাৰে। ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটোৱে আমাৰ ভুল। এই যে আপুনি মাজে মাজে এটা কথা কয় যে গছ ৰুব নালাগে কিন্তু গছ নাকাটিবা, এই দৰ্শনটোৰ আৰু ৰহস্য কি? ৰহস্য মানে মই এইকাৰণে জানো, মই এইটো শুকান বালিৰ পৰা বনোৱা। ইয়াত থকা যিবোৰ জীৱ জন্তু চৰাই চিৰিকটি সিহঁতে গছ ৰুব জানে। ইয়াত থকা গৰুৱে গছ ৰুৱে, হৰিণাই গছ ৰুৱে, আৰু মহে গছ ৰুৱে, গড়ে গছ ৰুৱে, হাতীয়ে গছ ৰুৱে, আৰু বতাহেও গছ ৰুৱে, মহাভাৰত ব্ৰহ্মপুত্ৰও গছ ৰুব জানে। কিন্তু জীৱশ্ৰেষ্ঠ মানুহটোৱে কালি কাটিব জানে। কোনে দিলে বাৰু জীৱশ্ৰেষ্ঠ? পৃথিৱীৰ আটাইতকৈ ডেঞ্জাৰাছ প্ৰাণীটো মানুহ। প্ৰাণীজত পৃথিৱীৰ ধ্বংসৰ মূলতে হ'ল মানুহ। তাহাঁতেতো একেই আছে, নিৰ্দিষ্ট এটা বস্তুৱে খাই জীয়াই থাকে। ঘাঁহ খাব লাগে নাই, গছৰ পাত খাব লাগে নাই, জীয়াই থাকে। মাংস বুজিয়ে মাংস খাই জীয়াই থাকে। কিন্তু মানুহে কি নাখায় বাৰু? পৰিৱেশ তন্ত্ৰ ৰক্ষা কৰিব নেজানে। মানুহে চব খায়, চব খায়, নোখোৱা বস্তু একোৱেই নাই। এতিয়া আপুনি যে এই জংঘলখন আৰম্ভ কৰিছিলে, আপুনি এটা বস্তু কথা কৈছিলে আগতে যে সাপখিনি মৰি আছিলে যেতিয়া বাঢ়নি পানী আহিছিল। 79ত যেতিয়া চীন দেশৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা অভাৰ ফ্লাড হ'ল, প্ৰলয়ংকৰী বানপানী হ'ল, তাত বহুত জাবৰ জোঁথৰ উঠি গ'ল। আৰু এই 10 কিলোমিটাৰ যে খহাই লৈ গ'ল, সেইবোৰ শুকান বালিময় হৈ গ'ল, দুমদুমীয়া ডাঙৰ পানী হ'ল। তেতিয়া আৰু তাত জাবৰ বহুত আছিল, জাবৰ বহুত আহোঁতে তাত শতাধিক সাপ আহিছিল। সেই সাপবোৰ আগত জেঠ মাহত 12 খৰ মাৰে, সেই বছৰ 23 খৰ মাৰিছিল, যাৰ বালি উত্তাপত সাপবোৰৰ মৃত্যু হৈছিল। তেতিয়া মই এদিন ইয়ালৈ আহি চালো, সৰুতে দেখা গাঁওখন, সৰুতে দেখা জীৱ জন্তু, সৰুতে দেখা গছ গছনি দেখি পাবৰ কাৰণে আহিলো। তেতিয়া সেই সাপৰ মৃত্যু বেদনাত এই হাবিখন বনোৱা। তাৰপিছত এতিয়া কাৰ গুৰিলৈ যাম? উগুল টুগুলাই মোৰ তেতিয়া 13-14 বছৰ হৈছে। মোৰ মনত খুব দুখ বেদনা লাগি ইয়াৰ পৰা 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায় আইতা ককাহঁতৰ গুৰিলৈ গ'ল। তেওঁলোকক সুধিলে, এই যে সাপবোৰ মৰি গ'ল, সাপ নমৰাৰ কিবা ব্যৱস্থা আছেনে? তেতিয়া তেওঁলোকে কৈছিল বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে। মই তেতিয়া বুজি পোৱা নাই। তেতিয়া কৈছে বোলে বাঁহ, বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো বাঁহ, বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব, তই গছ পুলি ৰুব থাক।
তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিলে সাপ মৰা ঠাইতে ঘেৰি লৈ 50টা মাটি কলহ কিনি আনি ফুটা কৰি তাত ধান খেৰ এডাল সোমোৱাই 5 দিনৰ মূৰে মূৰে পানী দি এটুপ দুটুপকৈ পানী দি 5 দিনৰ মূৰে মূৰে দি বাঁহ লহপহকৈ গজিল আৰু যিবোৰ গুটি আহিছিলে সেইবোৰ গজালি আহিল গছ পুলি ৰুওঁতে 30 বছৰত 5.5 হেক্টৰত 4050 বিঘা মাটি গ্ৰীণ হৈ গ'ল গছ গছনিয়ে ভৰা তেতিয়া শতাধিক হৰিণ আহিল হৰিণ অহাৰ লগে লগে ঢেকীয়াপুতীয়া বাঘ আহিল ঢেকীয়াপুতীয়া বাঘ অহাৰ লগে বিলুপ্ত পৰ্যায়ৰ শগুন আহিল সেইদৰে গড় আহিল হাতী আহোঁতে বহুত দুৰ্যোগৰ সন্মুখীন মোক মানুহে দেখিব নোৱাৰা হ'ল সেইটো শুনিছিলো মই তই হাবিকণ কৰাৰ কাৰণে এই হাতীজোম আহিছে আমাৰ ঘৰবোৰ ভাঙিছে গতিকে তেওঁলোকে মিটিং পাতিলে বাধা আৰোপ কৰিলে নহয় তেওঁলোকে মিটিং কৰিলে গছবোৰ কাটিলেনো হাতীটো নাহিব আৰু তেতিয়া আৰু মানুহবোৰ হেজাৰজনে কৰত কুকাৰ লৈ এই হাবিলৈ আহিল মোক ওলাই আহিল প্ৰথম তেতিয়া মই তেতিয়া কৈছো প্ৰথমতে মোক কাটিব লাগিব তাৰপিছতহে গছ কাটিব পাৰিব কাৰণ মোৰ গছে কাৰো ঘৰ ভঙা নাই হাতীয়ে ভাঙিছে হাতীৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আপোনালোকৰ MLA আছে MP আছে চিফ মিনিষ্টাৰ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী আছে তেওঁলোকৰ লগত যোগাযোগ কৰক সেইকাৰণে গছ কাটিব মোৰ কথা শুনি তেওঁলোক গুচি গ'ল অসমৰ সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ জনাব লাগিব বহুত দুখ কষ্ট অতিক্ৰম কৰি মোৰ এই হাবিলৈ আহিল মোৰ ঘৰটো তালৈ নিয়া নাই তেতিয়া মই পাৰলৈ যোৱা নাই তেতিয়া ইয়াতে আছে তেওঁলোকে প্ৰথম আহিবৰ দিনা মই চোৰাং চিকাৰী বুলি ভাবিছিলো মানে সেইকাৰণে হাবিত সোমাবলৈ দিয়া নাই তেওঁলোকক ক'লো যে আপোনালোক গুচি যাওকগে পিছদিনা মাঘৰ বিহু আছিল মাঘৰ বিহুনাখন এখন ফুলাম গামোচা চেলেং চাদৰ 500 টকা দি আৰু তেতিয়া কৈছে আপুনি বহুত ভাল কাম কৰি আছে আপোনাৰ লগত আমিবোৰ আছো তেনেকে কৈ গুচি গ'ল আৰ্টিকুলটো লিখোতে 2 বছৰ সময় লৈছিল সেইটো তেওঁলোকে 2 বছৰ সময় লৈছিল শদিয়াৰ পৰা ধুবুৰীলৈ সাৰ্ভে কৰি তাত এনেকুৱা ফৰেষ্ট বনোৱা মানুহ আছে নেকি তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত ডিসকাস কৰি আলোচনা কৰি যে তেতিয়া ক'লে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেভিনিউ নপৰে সেইটো তেওঁ অকলে গঢ়া হাবি তেতিয়া ফৰেষ্টে কোৱাৰ লগে লগে 2010 চনত দৈনিক জনমভূমিত 25 জানুৱাৰী দিনাখন যেতিয়া জিতু কলিতা আৰ্টিকুলটো লিখিলে প্ৰকাশ পাইছিলে আৰু তাৰ পিছতে DY T65 দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়া ইয়ালে আহি পেলাই আৰ্টিকুল লিখাৰ লগে লগে মানুহে জানিবলৈ ধৰিলে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে ধৰিত্ৰী দিৱসৰ 22 এপ্ৰিলৰ দিনা 2012 চনৰ 22 এপ্ৰিলৰ দিনা 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি প্ৰতিটো জীৱ জন্তু প্ৰতিটো চৰাই চিৰিকটিৰ বিষয়ে অধ্যয়ন কৰি থাকোতে তেতিয়া মানে মই 7 দিন আছো যে তাত 3 দিনে গৱেষণা কৰিছে মইতো মিচিং জনক কৈছে গধূলিলে আপং এবাতি খাওঁ এতিয়াতো ইয়াত খাবলৈ পোৱা নাই তেতিয়া তেওঁলোকে আকৌ 5000 দি কুকুৰা মাংস পিৰা এনেকে 2 পিছ মান দি বেলেগ এটা ৰুমত অধ্যয়ন কৰিয়ে ভাৰতলৈ প্ৰথমবাৰৰ কাৰণে অৰণ্য মানৱ ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটল দিছে মানে খাই লৈ কি কয় নাখাই লৈ কি কয় খুব ভাল লগা কথা এইটো সেইকাৰণে খালেও সেই নাখালেও সেই হাতে কৰা কামটোহে আমি কৰিছো বেলেগটো কাম কৰা নাই এটা কথা কওঁ ৰাইজলৈ বুলি যে অসমত আটাইতকৈ গালি খোৱা বৃত্তিটোৱে হৈছে সাংবাদিকতা তেনেস্থলত সেই সাংবাদিকসকলৰ মাজত এনে কিছুমান ভাল সাংবাদিকো আছে যিসকলে এনে ধৰণৰ ব্যক্তিক ৰাইজৰ মাজলৈ দেখুৱাই দিব বিচাৰে এওঁলোকে ভিতৰতে যিখিনি কাম কৰি আছে এওঁলোকে নীৰৱে যিখিনি কাম কৰি আছে প্ৰকৃতিৰ কাৰণে নিজকে উৎসৰ্গা কৰিছে গতিকে এই 1 ঘণ্টিয়া হওক বা 1.5 ঘণ্টিয়া হওক এই সামান্য কথা বতৰাখিনিত মই মানুহজনক সাঙুৰি ল'ব নোৱাৰো ইমানেই তেখেত বিশাল সমগ্ৰ বিশ্ববাসীয়ে তেওঁৰ বিষয়ে গম পায় এতিয়া আমি তথাপিও আৰু বহু নজনা কথা জানিবলৈ আগবাঢ়ি গৈ থাকিম আপোনালোকে চাই থাকক আৰু আপোনালোকে আশীৰ্বাদ কৰি যাব